অম্বুবাচী মেলা হৈছে পূব ভাৰতৰ সৰ্ববৃহৎ সমাৰোহ। কামাখ্যা মন্দিৰৰ ই এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু প্ৰতি বছৰে জুন মাহত ইয়াক উদযাপন কৰা হয়। এই উৎসৱ হৈছে প্ৰধানকৈ কঠোৰ ধৰ্মীয় ৰীতি নীতি শক্তিমূলক কাৰ্যকলাপেৰে উদযাপন কৰা এক উৎসৱ। কামাখ্যাই মা প্ৰথা শক্তিক সূচায় বুলি বিশ্বাস কৰা হয়। অম্বুবাচীৰ সময়ত হিন্দু মাহ আহাৰৰ সপ্তম দিনটোৰ পৰা 10ম দিনটোলৈ সকলো মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয়, যিহেতু এই সময়ছোৱা মা কামাখ্যাৰ ৰজস চলাৰ সময় বুলি জ্ঞান কৰা হয়। ইয়াৰ 12 দিনটোত আনুষ্ঠানিকভাৱে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় আৰু মন্দিৰৰ চৌহদত সেইদিনাই এক বিশাল মেলাৰ আয়োজন কৰা হয়। ইয়াকে অম্বুবাচী মেলা বুলি কয়। অম্বুবাচীৰ অৰ্থ হৈছে পানীৰ সৈতে উচ্চাৰণ কৰা আৰু এই মাহত বৰষুণ অহাৰ সম্ভাৱনাকো বুজোৱা হয়। অম্বুবাচীৰ জৰিয়তে যি পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উৎপাদনক্ষম কৰি তোলে। সকলো কৃষিমূলক কাম কাজ যেনে হাল বোৱা, খান্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহণ এই সময়ছোৱাত বন্ধ ৰখা হয়। বিধৱা ব্ৰহ্মচাৰী আদি ব্ৰাহ্মণ সকলেও ৰন্ধা বঢ়া বন্ধ ৰাখে। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন বৰ্তন কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী ছটিওৱা হয়। এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি নীতিসমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়। এই সকলোবোৰৰ পাছত মঠ মন্দিৰৰ প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়। এইদৰে অম্বুবাচীৰ এক স্বকীয়তা আছে। কৃষি সমাজ আৰু ধৰ্মীয় আদৰ্শৰ গঠনমূলক প্ৰভাৱে এই পৰিঘটনা বাস্তৱ হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। এইদৰে ধৰ্মীয় পন্থীয়ে সঁহাৰি জনোৱা এই এক প্ৰতীকী স্বৰূপ। ত্ৰান্তিক সাধনাৰ ক্ষেত্ৰত কামাখ্যা এক অপ্ৰতিদ্বন্দ্বী কেন্দ্ৰস্বৰূপো। ইয়াৰ এক ত্ৰান্তিক সমাজো আছে, যি তেওঁলোকৰ গুৰুত্বপূৰ্ণ ৰাজেশ্বৰী পূজাও উদযাপন কৰে। তেওঁলোকৰ সকলো কাৰ্য গোপনীয়ভাৱে কৰা হয়, কেৱল ইয়াৰ আৰম্ভণিৰ বাহিৰে। এই প্ৰথাৰ কোনো বাহ্যিক প্ৰদৰ্শন কৰা নহয়। প্ৰভূতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলৰ আহাৰ গ্ৰহণ কৰি থাকে। চোৱাৰ কেইদিন সৰ্পভয় নিবাৰণৰ বাবে সকলোৱে দুগ্ধপান কৰে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু আজিকালি বিদেশৰ পৰাও মা কামাখ্যাৰ ভক্তগণে এই 3 দিন মা কামাখ্যাৰ মন্দিৰৰ চাৰিওফালে থাকি কামাখ্যাৰ গুণানুকীৰ্তন কৰে।